welcome to my YouTube channel আৰু আজিৰ ফাটাফাটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো কাৰণ আজিৰ ব্লগটো বহুত বেছি ফাটাফাটি কাৰণ আজি হল 31 ডিসেম্বৰ আৰু মই আৰু মোৰ লগৰ ছজনমান মিলি আমি এটা খানা প্ল্যানিং কৰিছো আৰু খানাটোত কেনেকৈ কি কৰো সকলোখিনি ভিডিওটোত চাব পাৰিব তেন্তে বলক এতিয়া খানাৰ স্থলীত ডাইৰেক্ট আৰু এতিয়া মই আহি পাইছো ডাইৰেক্ট খানাস্থলীত আৰু খানা হয় ইয়াতে আমি ইয়াতে ৰান্ধি বাঢ়ি খাম কি খাম সকলোখিনি দেখুৱাম প্ৰথমতে খাম আমি চাহ তাৰ পিছত খাম আমি চাওমিন আৰু ৰাতি খাম মাংস পোলাও কেনেকৈ কি ব্যৱস্থা কৰিছো সকলোখিনি এই ভিডিওটোত দেখুৱাম আমি বাজাৰ সব সকলোখিনি কৰি আনিছোৱে অলৰেডি এতিয়া আমি জাস্ট খাম এনজয় কৰিম তো ভিডিওটো হেকলৈ চাই থাকিব গাইস নাৰায়ণ পূজাৰ ভোগ কোনে কোনে ভাল পায় ক'ব এয়া হল আমাৰ ফার্স্ট পার্টি চাহ সিংৰা আৰু জিলাপি তাৰ পিছত হ'ব আমাৰ চাওমিন super duper এতিয়া আমাৰ সেকেন্ড পার্টি রেডি হ'ব আৰু এয়া চাওমিন আমি গৰম পানীত দিম আৰু বইল হ'বলৈ এয়া চাওক এতিয়া আমি খাম চাওমিন দিদি চাওমিন আৰু 12টা বজাত দিম হেপী নিউ ইয়াৰ সবকে মানে এডভান্স হেপী নিউ ইয়াৰ বারোটা ডিম গান এইটো কাটিয়ে দিম গানবিলাক গোবি ঠাণ্ডা দিনৰ ফেমাস সবজি ঠাণ্ডা দিনৰ ফেমাস সবজি গোবি দেশক ভাল পাও বুলি কবি গোবি দেশক ভাল পাও বুলি কবি আমাৰ অসমীয়া বিহু আহিছে ন বিহু দিম বহাগ অতিটো বহাগতে ও জানমণি তুমি মোৰ কামনা বাকনা তুমি মোৰ জীৱনৰ ভৰসা তুমি মোৰ নয়নৰ মণি জুই হে আমাৰ চাওমিনো হে প্ৰতিটো বহাগতে ফুলে ফুলে ফুৰিছে ৰবাটো পেলা ঐ আহিলা তৰে মুখনি ঐ পদন্ত গৈ এটো হল সেকেন্ড পার্টি ফার্স্ট পার্টি আছিল জিলাপি সিংৰা আৰু এটো হল সেকেন্ড পার্টি আৰু থার্ড পার্টি আছে ও আৰু কণীটো আছে নহয় কণী বইল হৈ আছে আৰু লাস্ট পার্টিটো আছে মাংস পোলাও এটো আনে নাই থাকিলো ঠিক গাইস 31 ডিসেম্বৰৰ খানা চলি আছে মই আহি গলো ঘৰত কাৰণ সকলোৱে জানে আহাকালি মই যাম পিকনিক কলৈ আৰু পিকনিকত যাম উকিয়াম আৰু যাম আমি ৰাতি 3টা বজাত ইয়াৰ পৰা ওলাই যাম সো এয়া মই কাপোৰ কানি আনি থৈ দিছো মামাৰ পাৰ্টি কৰি মোটামুটি 1টা মান বজাত আহি পাম আৰু 1টা বজাত আহি পা থৈ ডাইৰেক্ট
অকণমান সময় ৰেষ্ট লৈ গুচি যাম আৰু চ' আজিৰ ভিডিঅ'টো বহুত এণ্টাৰটেইনিং হ'ব চ' সকলোৱে চাব এতিয়া খানা বনাই আছে কি বনাই আছে মাংস না এটা মাংস আলু ফ্ৰাই না মেকআপ কৰি আহিছে নেকি সঁচাকে একদম জিলকি হচ্ছে জোল নাই আমি ফ্ৰাই খাম আলু ফ্ৰাই খাম অনলি আলু আৰু কি দিম এতিয়া হালধি এইটো মাংসৰ ৰেচিপি একেলগে দি দিছোঁ আৰু মেইন ৰান্ধনী আজি এটা যদি কাৰোবাৰ কাহ চাহ হৈ আছে এটা ৰেচিপি ঔষধ এটা ৰেচিপি নহয় এটা ঔষধ এইটো হ'ল তেজপাত আৰু তেজপাতৰ বিৰি বনাই খাব লাগে আৰু কেনেকৈ খাব লাগে মই দেখাই আছোঁ আৰু এইটো খালি মানে কাহটো মানে সোনকাল ভাল হয় মানে যিটো ঔষধে কাম নকৰে সেইটো তেজপাতে কৰি দিয়ে চ' মই আপোনালোকক দেখাই আছোঁ কেনেকৈ বিৰি খাওঁ এইফালে আমাৰ খানা বনি আছে আৰু এই খানাৰ জুইতে মই তেজপাতৰ বিৰিটো খাই লওঁ এইটো হ'ল বিৰি এইটো খাব লাগে এনেকৈ খাব লাগে খালে ভাল আৰু ৰিয়েলি মই হাঁহি কোৱা নাই একদম ৰিয়েলি ভাল আৰু কি পুৰ এইটো কি পাঁচপুৰণ না আমাৰ ডাইৰেক্ট ভাষা শুকনা জ্বলা পাঁচপুৰণ আৰু এইটো কি দিছে পিঁয়াজ আৰু কি কাঁচা বিলাহী নহয় বাদাম যিটো ওলছিল মানে এইটো বিলাহী কাঁচা বিলাহী কাঁচা বিলাহী আছে মাংস নহয় এইটো পিঁয়াজি ভাজি আছে পিঁয়াজি নহৰু দিবি ইমান নহৰু দিবি নহৰু হৈ যাব আঞ্জা ইনা কিবা কয় ইনা খালি চবেই আছে দেখোন কি দিলি এইটো কি আমাৰ এইটো পোলাওৰ কাৰণে জাহা চাউল কি দিছা আদা দিছা নাকি নহৰু কেই চামুচ দিলি 4 চামুচ মান দিলি না এই আমাৰ খানাৰ মাংস বনি আছে কি আনছা মাজনী আমাৰ মাংস আঞ্জা ৰেডি হৈ গ'ল খুমটিয়ে লাগিলে 12টা বাজি খুমটিয়ে লাগিল আৰু আমাৰ খানা ৰেডি হোৱাই নাই চাওক মাংস উতল আহি আছে মাংস খানাই হোৱা নাই আৰু পোলাও আছে বনাব হেপী নিউ ইয়াৰ মহাশয় Happy New Year. হেপী নিউ ইয়াৰ চবকে দিলোঁ হা এইফালে ভিডিঅ' কলিং বছৰৰ প্ৰথম কামটো হ'ল বাচন ধোৱা হয় নাই কেনে ফিলিংটো কো ভাল লাগছে আমি ছোৱালী মানুহ কৰবাই লাগব নতুন বছৰৰ প্ৰথম কাম কি ভালে লাগছে মাংস কাঢ়া নতুন বছৰৰ প্ৰথম কাম গান বাজনা বাজাও নতুন বছৰৰ প্ৰথম কাম হোৱাটছএপত মেছেজ কৰা হোৱাটছএপত নতুন বছৰৰ এই প্ৰথম কাম কি হোৱাটছএপত মেছেজ কৰা
আৰু এটা আছে যাম আমি ডাইৰেক্ট পাকঘৰ মে চা চন্দন চন্দন হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ এই ৰাতি আহিছোঁ চা নতুন বছৰৰ প্ৰথম কাম কি কুকাৰ মে কি কুকাৰত কি চাউলি যে আছে ইয়াত কি আছে দেখে দেই ইধাৰ হে পোলাও এই নতুন বছৰৰ প্ৰথম কামটো মই আপোনালোকক দেখাই আছোঁ একদম মানে এটা মানে বহুত ভাল লগা একদম অসমীয়া পাকঘৰ এটা মই দেখাই আছোঁ য'ত নেকি সকলোখিনি আছে সেয়ে ভাল লাগে মানে সকলোখিনি আছে যে সেইকাৰণে ভাল লাগে ৱেট মই দেখাই আছোঁ ভালকৈ এয়া চাওঁ জুহাল এইটো সান্দি তাৰপিছত সেই চাওক আগৰ এইবিলাক কিবা এটা ভাল লাগে ন এইটো মেইন বস্তু মছলা পিছাৰ কাৰণে আৰু এইডাল চাওক এইডাল কি গাছা ন এইটো গাছা আৰু এটা মেইন বস্তু এইটো চাওক এইটো শিকা বুলি কয় আৰু ইয়াত মানে আগৰ দিনত গাখীৰ চাখীৰবিলাক থৈ দিছিল নতুন বছৰৰ প্ৰথম কামটো হ'ল ভিডিঅ' কৰা আৰু চবৰে লগত চবৰে পৰা ফিডবেকটো লোৱা মোৰ মাত অলৰেডি ভাঙি গৈছে কাৰণ বহুত বেছি গান গালোঁ এনজয় কৰিলোঁ নাচিলোঁ সকলোখিনি কৰিলোঁ চ' মোৰ মাত তাত ভাঙি গৈছে আৰু কালি যাম পিকনিকত পৰ্ব দেখুৱাই আউগে নালাগে বন্দে প্লিজ হেল্প और सर जिंदगी के इन दो महासुरों से तुम्हारा परिचय हो गया तुम्हारे शायद मकाम तक पहुंचाऊंगा आओ তিনিটাকৈ ৰান্ধনি ট্ৰেইনে মাৰ দিয়া ইছকো দে লাৰবতে আহোঁ দুটা একেলগে ই আজি মোক কাম কৰিম বুলি আহিছে পুৰা কামুৰি আছে এইটো আমাৰ পাৰা চুইটি টাকলো আৰু এইটো ক'ত যাব জানা ভিডিঅ'টো ইউটিউবত যাব আৰু কালি ইভিনিঙত দেখা পাবি আৰু তোৰ ডেন্সত কম চব দিম তোৰ ডেন্স এণ্ড চব দিম আপলোড কৰিম নতুন বছৰৰ খানা খাম ৰেডি খানা ৰেডি ৰীনা চা ইফালে এটা বজাত আমি খানা খাই আছোঁ যেতিয়া মোৰ খানা পিনা হৈ গ'ল এতিয়া আহি পালোঁ মোৰ ৰুম আৰু এতিয়া মই যাওঁ গা ধুবলৈ এয়া বাজিল ৰাতি 1 আৰু এতিয়া মই যাওঁ গা ধুবলৈ আৰু কালি পিকনিক যাম যিহেতু 3টা বজাত পিকনিকত যাম সেইকাৰণে এতিয়া ৰেডি হওঁ তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু অহাকালিৰ ভিডিঅ'টো ডাইৰেক্ট পিকনিক স্থলত তো আজিৰ কাৰণে গুড নাইট এণ্ড হেপী নিউ ইয়াৰ বাই বাই